নমস্কাৰ, মই ৰশ্মিৰেখাই লৈ আহিছোঁ এটা নতুন ভিডিঅ' য'ত আপোনালোকক ক'ম মই ঘৰতে কেনেকৈ ঘৰুৱাভাৱে এটা পেষ্ট তৈয়াৰ কৰি চুলি যতন ল'ব পাৰি। গতিকে বলক পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, মই প্ৰথম লৈছোঁ মধুৰিআমৰ কলি পাতটো। মধুৰিআমৰ পাতৰ লগত ডালিমৰ পাত দুটামানো ল'ব পাৰে। মই লৈছোঁ, চাওক, আৰু ধুনীয়াকৈ ধুই লৈছোঁ পাতখিনি এনেকৈ। এতিয়া পানী অলপ লৈ তাতে পাতকেইটা পেলাই দিছোঁ আৰু অলপ সময় বইল কৰিম। 10 মিনিটমান কৰিলে হ'ব। এয়া বইল কৰিছোঁ পাতকেইটা। এতিয়া মই নাৰিকল তেল অলপ দিম ইয়াতে। তাৰপিছত এনেকৈ ছটিয়াই দিম অলপ। তাৰপিছত চুলিত এনেকৈ লগাইছোঁ, মাছাজ কৰাৰ দৰে ধুনীয়াকৈ চুলিখিনি আপোনালোকে কষ্ট নোপোৱাকৈ ধুনীয়াকৈ চুলি গুৰিবিলাক লগাই দিব এনেকৈ পেষ্টটো। চাবচোন আপোনালোকেও ভাল পাব। এয়া চাওক, বইল কৰা পেষ্টটোৱেদি আমি গোটেই চুলি গুৰিবোৰ লগাই দিছোঁ। এনেধৰণে কৰিলে চুলি সৰা কমিব আৰু লগতে চুলিবিলাক গজিবলৈ আৰম্ভ কৰিব। ফাইনেলি মই এতিয়া 1 ঘণ্টাৰ পিছত চুলিখিনি এনেকৈ ধুই দিলোঁ। যদি আপোনালোকেও পাৰে এনেধৰণে কৰি চাব পাৰে ঘৰতেই ঘৰুৱাভাৱে। আৰু মই বহুতখিনি ভাল পাইছোঁ, সেইবাবে আপোনালোকক আগতো দিবলৈ চেষ্টা কৰিলোঁ। যদি ভাল পাইছে প্লিজ কমেণ্ট যোগে জনাব। যেতিয়া আমাৰ মহিলাবিলাকে চুলি গুৰিবোৰ সৰিবলৈ আৰম্ভ কৰে, এইবিলাক নোহোৱা হ'বলৈ ধৰে, তেতিয়া এই পেষ্টটো আপোনালোকে লগাবচোন। বহুতখিনিয়ে ভাল পাব, আপোনালোকে ফলাফলটো ভাল পাব। এয়া চাওক, মোৰো চুলিবিলাক গজিবলৈ আৰম্ভ কৰিছে। সপ্তাহত আপোনালোকে এদিন লগাব। চাওক, সপ্তাহত আপোনালোকে এনেকৈ লগায়। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকৰ প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি হল কৰি দিব, যাতে আহিবলগীয়া সকলোবিলাক নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই যায়। আজিলৈ ইমানতে এৰিছোঁ। অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত পুনৰ আহিম মই ৰশ্মিৰেখা। আজিলৈ নমস্কাৰ।